জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি মোবাইল যে জয় জয় রাম জয় শ্রী রাম জয় রাম জয় শ্রী রাম জয় সনাতন হরি হরি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এখন হৰিনাম ধৰ্ম এখন হৰিনাম ধৰ্ম অতি শ্ৰদ্ধাৰ বহুলা আঞ্চলিক শাখাৰ সভাপতি বাবজনাক মন্তব্য ৰাখিবৰ কাৰণে আমি নিবেদন কৰিছোঁ। এই ৰূপৰেখা সমন্বয়ৰ ক্ষেত্ৰত আমি শ্ৰীমন্ত হাজৰিকাৰ ক্ষেত্ৰত সমন্বয়ৰ ক্ষেত্ৰত আমি বৰলা আঞ্চলিক শাখাৰ 45সংখ্যক বাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু তাৰ আজি মূল সূতাটো আমাৰ ভকত বৈষ্ণৱৰ সহযোগত আমি প্ৰতিষ্ঠা কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ এই সমন্বয়ৰ ক্ষেত্ৰত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাবাদৰ্শে আমি এখন শুদ্ধ সুস্থ সমাজ প্ৰতিষ্ঠা কৰিব পাৰিম। আমি সেই আশাটি জৰিয়তে আমি আজি আজৰণ সমিতি গুৰুজনলৈ শ্ৰদ্ধাভাৱ জনাইছোঁ আৰু শংকৰজ্যোতি প্ৰাথমিক শিক্ষা গুৰুজনলৈ শ্ৰদ্ধাভাৱ জনাইছোঁ। আমাৰ মূল সংঘৰ প্ৰাক্তন মূল সদস্য প্ৰাক্তন আছিল, তেখেতকো শ্ৰদ্ধাভাৱ জনাইছোঁ। আমাৰ জিলাৰ সহসম্পাদকে মুখ্য কৰি জিলাৰ সমূহ বিষয়লৈ আমি শ্ৰদ্ধাভাৱ জনাইছোঁ। আমাৰ উপদেষ্টাসকলকে মুখ্য কৰি আঞ্চলিক শাখাৰ সমূহ কাৰ্যনিৰ্বাহক সদস্য বিভিন্ন শাখা দায়িত্বত থকা ভকতসকলক আমি শ্ৰদ্ধাভাৱ জনাইছোঁ আৰু স্থানীয় ৰাইজক আমি শ্ৰদ্ধাভাৱ জনাইছোঁ আৰু কণ কণ মনে মানুহসকল আছে, আমি এই সমন্বয় ক্ষেত্ৰত সকলোকে শ্ৰদ্ধাভাৱ জনাই আজি আমি এই সমন্বয় ক্ষেত্ৰৰ যিখন অধিৱেশন 25 আমি উদযাপন কৰিম। আজিৰ পৰাই আমাৰ কাৰ্যসূচী ইয়াত ধুনীয়াকৈ শুভাৰম্ভ হ'ব আৰু ভকত বৈষ্ণৱসকলে সকলোৱে সেই অধিৱেশনত অংশগ্ৰহণ কৰি আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব লাগিব। ইয়াৰ পাছত আমি পৰিগৃহত আমি সমবেত হ'ম। আদৰণীয় সমিতিক আমাৰ বিভিন্ন কামৰ দিহা পৰামৰ্শৰ ক্ষেত্ৰত ভকত বৈষ্ণৱসকলে সহযোগিতা কৰিব। আমি আশা ৰাখিছোঁ এখন শুদ্ধ সত্য সমাজ প্ৰতিষ্ঠাৰ লগতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি ঐক্যবদ্ধভাৱে এখন সুন্দৰ সমাজ আমি গঢ়িব পাৰিম। আমাৰ কণ কণ শিশুসকলে এক ভকতীয় পৰিৱেশৰ যোগেদি বিশ্ব মানৱতাবাদৰ আশাৰ সুন্দৰ প্ৰতিজন মানুহ হ'ব। আমি সকলোৱে তাৰ আমি আশা ৰাখিছোঁ গুৰুজনাৰ আদৰ্শত আমি সকলোৱে আগবাঢ়ি যাব পাৰিম। আমি এই ডাইৰেক্ট খুঁটা প্ৰতিষ্ঠা অৰ্থাৎ মূল খুঁটাৰ প্ৰতিষ্ঠাৰ সমন্বয় ক্ষেত্ৰত আমি সকলোৱে আহি এইকণ সহযোগিতা কৰি দিয়াৰ কাৰণে আমি আঞ্চলিক শাখাৰ গুৰুঘৰৰ পৰা শ্ৰদ্ধাভাৱ জনাই আমাৰ বক্তব্য ৰাখিবলৈ দিয়াৰ কাৰণে আমি সম্পাদকক আমি শ্ৰদ্ধাভাৱ জনাই আমাৰ বক্তব্য ইমানতে সামৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ, জয় একশৰণ হৰিনাম ধৰ্মৰ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰে। আমাৰ লোকসভা সীমা আমি আমাৰ বহুলাঞ্চলিক শাখাৰ অন্তৰ্গত প্ৰাথমিক আঞ্চলিকৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আমাৰ বিভিন্ন চিনাকি চিনাকি বাবাই প্ৰগ্ৰাম হৈছে। আমি সকলোৰ সেই কথাটো জানে এখন মই দিবলৈ কৈছোঁ বা মই আমাৰ পৰামৰ্শই দিছোঁ এই আমাৰ আদৰণীয় সমিতি এইখিনি কাম কৰিব। তাত এখন মানে আদৰণি এখন পূৰণ দিলে আমাৰ মঞ্চ আগত কৰিব আদৰণি কৰিবৰ কাৰণে আইসকলক ইয়াত দায়িত্ব দিয়া থাকিব, কিন্তু আইসকল শোভাযাত্ৰাত গুচি যাব, তাত মিটিং আৰম্ভ কৰিবৰ কাৰণে ৰৈ থাকিব বুলি আদৰণি হৰি